তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেডি ব্লগছ। তো গাইজ আজি গুৱাহাটীত আহিছোঁ, ইয়াতে দুৰ্গা পূজা চাম। তো গাইজ পূজা চাবলৈ যাই আছোঁ এতিয়া চুনু আৰু মই। তো গাইজ এতিয়া মানে পূজা চাম আৰু গাইজ যাতে মোক ছোৱালীবিলাকে চাই ন, সেইকাৰণে মই চশমাযোৰ লগাই লওঁ। তো গাইজ ছোৱালীবিলাকে মোক চাবনে নাই, ধুনীয়া হৈছে নে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। আৰু এইফালে আছে আমাৰ চুনু। তো আমি এতিয়া দুয়োটা ক'ত যাম পূজা চাবা? এই তো গাইজ আমি ইয়াতে ৰেষ্ট কেম্পত যাই আছোঁ পূজা চাবা। তো বলক। A few moments later. Guys, আমি এতিয়া ফুচকা খাম। ফুচকা কেইটা টাকা খাবি? 20 টাকা खाई नालाई साला वगैरह उड़ी। अगर इसका तो कभी भी खत्म होने वाला ही नहीं है। क्यों? लड़का भी बोलेगा भैया, लड़की भी बोलेगा भैया। मजा लगता है ना। তো গাইছ আমি দুখন পূজা চালোঁ, ৰেষ্ট কেম্পত আৰু ষ্টেডিয়ামৰ ওচৰত। তো মানে তাতে ফুচকা খালোঁ, ফুচকা খাই আহিলোঁ। তো এতিয়া আৰু ষ্টিং এটা লৈছোঁ আৰু কুৰকুৰি। তো এতিয়া খাম, মজাকৈ খাম আৰু যাম না কি কয় গাইছ? তো মই খাম, তো আপোনালোকে চাওক। Oh my God! তো গাইছ গুৱাহাটীত পূজা চাবা আহি মোৰ পইচা পাতি চেছ, এতিয়া নাই। এতিয়া মই মানে ভাবছোঁ লগ এটাৰ বেৰে মানে গুগল পে' কৰি ল'লোঁ। এতিয়া মই বেলুনৰ দোকান দিম, মানে তাৰ পৰা পইচা ইনকাম কৰি কিনেহে মই কিবাকৈ চলিম। তো এতিয়া মই যাই আছোঁ, এইবাৰ বেলুনৰ দোকান দিম। তো গাইছ বিকি চিকিহে মই আৰু মানে পূজা চাব পাৰিম আৰু একদম পইচা পাতি নহয় গৈছে মানে গাইছ। এতিয়া দোকান দিম মই পূজা এখনত, মাল চাল কিনি হৈ গ'ল। তো এতিয়া মই দোকান দি আছোঁ, তো আপোনালোকে চাই থাকক। বেলুন 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 দাদা, বেলুন বেলুন আমায় 10 টাকা 10 টাকা 10 টাকা বেলুন আমায় বেলুন 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 অনলি দাদা কেইটা আকে বেলুন? 10 টাকা 10 টাকা এগুলা আগৰ দিনে 2 টাকাকে পাই আছিলো। সেই দিন নাই বাবা হাতখন নাই এটা ফাটালি আছো। মই 10 টাকা এটা লছ কৰি দিলি। মোৰ আছেন নাই? মোৰ গুৱাহাটীতে মই অৱস্থা বেয়া গৈছে। এক কৰ্মচাৰী ৰাখছো, কৰ্মচাৰী তোক দেখাই নাপায়। এইয়া পইচা পাতি নিদি এনে মানে আৰু বেলুন এটা লৈ যাব, গাৰ্লফ্ৰেণ্ড আছে বুলি। দে কেইটা আকে দিবি এইটো কম। এইটো আপুনি ল'লে 10 টকা দিব লাগিব। দে তে আগৰ খানে 2 টাকাকে দি আছে কি? নাই নাই 2 টাকাত লৈ লওক আপুনি, মই 10 টকাত তলত নিদিম। দে হ'ব দে, তোৰ নাই মোৰ নাই, 2 টাকা ৰাখবি দে। নাই 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 মোৰ বিজনেছ ফ্লপ হৈ যাব ৰে, এনেকৈ হ'লে কোনো হ'ব ন। কি বিজনেছ ফ্লপ হয়? 2 টাকাত পায়। দে 3 টাকা দিম দে দিদি। নাই 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 নহ'ব, আপুনি যাওক। আৰু শিখৰ কেই টাকা? 3 টাকাকে পাম না? শিখৰ এনেই দিয়ে এনে দে নিলো, পিছে বেছি নাগে মোক এক বান্ধিলে এখন দি লৈ গ'লো দাদা। নিলো যা যা যা, কি কৰিবি? মোৰে বেয়া দিম যা। ফ্ৰী একেবি এখনটো দি। এই লাভ থকা বেলুনটো লৈ যায় গাৰ্লফ্ৰেণ্ডৰ কাৰণে। এইটো বেলুন মোৰ নেকি? এইটো গাৰ্লফ্ৰেণ্ডৰ কাৰণে লৈ যায়। দে বেলুনটো লৈ ল'লো, মই গ'লো। ধন্যবাদ, আপুনি চাওক। এই দোকানখন মন নহয়, আমাৰ দোকানৰ মালিক এইটো আমাৰ দোকানৰ মালিক একদম মানে মোৰ মানে চিনাকি আৰু একদম ধুনীয়া দোকান দিছে বেলুন। তো সেইকাৰণে মই অলপমান মানে হেৰি কৰি ধেমালি কৰি আহিছোঁ। তো গাইছে আমাৰ চোন ইয়াতে বাটতে মানে ফতৰা পায়, মানে ফুকে আছে মোৰ চাৰ্টটো মানে দাগ লগাৰ ঠাণ্ডাত। তো গাইছে ইয়াৰো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই, এনেকৈ মানে য'তে পাই ত'তে ঘূৰি ফুৰে, এনেকৈ মানে ফতৰাৰ বেলুন ফুকে। এই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই, গাৰ্লফ্ৰেণ্ড নোৱাৰ দুখতে কেনেকা কৰে গাইছ। সিঙ্গেল হয়ে পূজা চাই সারে মজা পেলে সিঙ্গেল দুনিয়ার তারি তারি মাল ছা
ধুনীয়া ধুনীয়া আপি যাব চাইডে দি যাব তো গাইছ আমি পূজা চালোঁ 3খন চালোঁ তো এনেই অলপ ধেমালি চেমালি কৰিলোঁ ফুচকা খালোঁ ষ্টিং খালোঁ কুৰকুৰি খালোঁ তো গাইছ এতিয়া মানে যাম আৰু ৰাতি আকৌ চাম তো এই ভিডিঅ'টোত মানে এইখিনি আৰু বেছি চোৱা নাই দিনৰ কথা না সিমান এটা মানে ভাল নালাগে আৰু মানুহ চানুহ কম লাইট চাইটৰ পোহৰো নাই সিমান বহুত ৰ'দ দিছে তো এতিয়া যাই মানে খাই লৈ অলপ শুই লওঁ ৰাতি মানে ধামাকা চাম আৰু গাইছ আপিও চাম তো গাইছ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব তো বাই বাই আৰু সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল ধন্যবাদ জয় অসম